নলবাৰীৰ ভিডিঅ' মিছ নকৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষৰ ঘণ্টা বটনটো টিপি দিয়ক। টিং ডিং ডিং। হেল্ল' ৰা দে ক গেলামালৰ বাজাৰ দে ৰবা এক মিনিট ৰবা দে কচোন ক মই লিখি ল'ম দা দালি ন দালি গোটৰ নাম আহৰ মুচৰৰ দে আৰু হেৰি আৰু কি ক তেল কেৰাচিন নেকি মিঠাতেল দে মিঠাতেল দালি আৰু হেৰি কি চেনি দে চেনি এক পোৱা নিলে হ'ব না দে হ'ব দে নিম দে মই মিলি আৰু ক হাগিছ চলিত গেলি ৰবা কালি দেখোন এক পেট হাগিছ নিছিলো হা ৰবা চলি পিন্ধে নে কি কৰ হাগিছ না বেছি হৈছে আৰু গুড হবা নৰ কাগজ দি মুচা পেপাৰ আছে নহয় ঘৰত পেপাৰ দি মুচি দিয়া গুড হবা নৰ দে হ'ব দে ৰাখা বাপ্পা হাগিছ নি পইচা পিনি বৰবাদ কৰি ফেললো চলিত গেলি প্ৰগ্ৰেম আৰম্ভ কৰে কক গেলি মেকেল কক গেছলি হাগবা গেছলো কি পিন্ধিছে মুখা পিন্ধি হ'ব মই মিলাম কেনে শুন এটা কথা শুন পইচা লাগে যদি ভালকে কৰিবি গম পাইছা নাই একদম নিশ্চয় আৰে কয় পথৰ কথা লগা কথা আৰু নকবি হ'ব কিয় ক নকাও দে আমি যাম বৰু মই কেমেৰা নমস্কাৰ স্বাগতম জনাইছো আমাৰ আজি আলেবিলে নিজৰ বিশেষ অনুষ্ঠান আচাৰ্য মাইকেল পাঠকলৈ আজি আমাৰ লগত আমাৰ উপস্থিত আছে আমাৰ আচাৰ্য আমাৰ মাইকেল পাঠক কি মুখ মিলিছে নমস্কাৰ দি নমস্কাৰ আমাৰ মাইকেল পাঠকে আপোনালোকক কিছুমান বেমাৰৰ আপোনালোকক বিধান দিব তো আপোনালোকে আমাক ফোন কৰিব পাৰে আমাৰ স্ক্ৰীনত নাম্বাৰ আহি আছে 000 আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে বা www.alibilenews.com আপোনালোকে আমাক মেছেজ কৰিব পাৰে তো ইতিমধ্যে আমি ফোন কল খুলি দিছোঁ তো আপোনালোকে আমাক মেছেজ কৰিব পাৰে প্ৰথমে মই আপোনাৰ মাইকেলক সুধিব খুজিছোঁ আমাৰ আচাৰ্য মাইকেল ডাঙৰীয়া আপুনি যে এই বিদ্যাটো ল'লে আপোনাৰ হাতৰ বিদ্যা হয়নে নহয় এইটো বিদ্যাটো আপুনি ক'ৰ পৰা ল'লে ক'বচোন তাৰমানে মোৰ দেউতাৰ আটা আছিল আটাটো চুৰে আছিল আইতাৰে চুৰ ন চুৰ আছিল মাৰঘাট চুৰ তাৰপিছত দেউতা আহিল দেউতাই মোক এই বস্তুটো দি গ'ল আয়ুৰ্বেদিক টাইপ তাৰমানে এই দি বস্তুটো মই এতিয়া শিকি লৈছোঁ এখেতে মানে ক'ব খুজিছে কি এখেতৰ আইতাক চুৰ আছিল চুৰ মানে নামজানে চুৰ তো তেখেতে দেউতাকে এলাখান অলপ পালং পুলং কেলা বিচৰি বুচিল বাৰীত বিচৰি বুলাতে তাৰ পৰাই দেউতাকৰ পৰাই এখনি শিকছি এতিয়া আমাৰ আপোনালোকক বিধান দিব আমাৰ ফোন কল এটা আহিছে আমি ফোন কলটো তুলিছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ নামটো জনাব আৰু আপোনাক কি আমি সহায় কৰিব পাৰোঁ আমাক জনাব হয় মই কেজাঙৰ চুকৰ পৰা ক'লোঁ হয় মোৰ মানে তামাম খোজেতি মই তাৰমানে ডাইৰেক্ট পেনৰো বাগৰি খোজাওঁ মানে তামাম খোজেতি ক'বচোন বিধান ঠিক দিব আছে আমাক কৈছে তেখেতৰ মানে এতিয়া বৰ্তমান খুজেতি তাৰমানে ঠাইত পেন খুজেতি বাগৰি খুজয় খুজেতিৰ কি বিধান দিব আমাক এইটো কওক খুজেতিৰ আপুনি এটা কাম কৰিব লাগিব তাৰমানে চৰা যি আছে চৰাটোৰ পাত ডাঙৰ পাত ইমান ডাঙৰ চৰাটোৰ হয় চৰাত মই গম পাওঁ তামোলৰ তলে বা গছৰ তলে পায় আৰু পালি তাৰমানে সেই চৰাটোৰ পাতটো ৰাতি পিন্ধি কিনে শুই থাকিব লাগিব তাৰে পিছদিনা আৰু টেনশ্যনে নাই ভাল পাব গেৰাণ্টি হয় মানে আপোনালোকে চৰাত গম পায় চৰাত মানে এতিয়া আমাৰ নাৰিকলৰ তলে বাঁহৰ তলে থাকে সৰুতে আমাৰ বহুত খুজিছিল গাত মানে খুজেতি তো সেই চৰাতৰ পাত আপোনালোকে কি কৰিব লাগিব পিন্ধিব লাগিব তাৰমানে আপুনি পিন্ধিব লাগিব সেই চৰাতৰ পাত পিন্ধি আপুনি ৰাতি ঘুমাই থাকক পুৱা গিলে আপোনাৰ খুজেতি ক্লিয়াৰ তো আৰু আমাৰ ফোন কল আহি আছে আচাৰ্য ডাঙৰীয়া তো আমি আৰু এটা আমাৰ ফোন কল লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে আমাৰ সমস্যাটো জনাব হেল্ল' হেল্ল' আপুনি চলিটো অলপ দূৰত থওক চলি এটা আমাৰ শুনা নাই চলি বুলি অলপ দূৰত থওক হেল্ল' ফোনটো কাটা গৈছে চলি বুলি আকাৰত ফোন নুনা আছে আমি SMS যোগে আমাক এটা পঠাইছে আমি SMS টো চাই লৈছোঁ আমাৰ SMS আছে আমাৰ তেখেতে জ্বৰৰ বিধান বুজিছে জ্বৰ মানে চলি জ্বৰ সেইখন জ্বৰ SMS এটা পঠিয়াইছে আমাক জ্বৰ হ'লে আপুনি এটা কাম কৰিব লাগিব জ্বৰটো তাৰমানে আমাৰ এনেইতো নকমে আৰু এই এল'পেথিক খোৱালে মানুহৰ বেলেগো এফেক্ট কৰিব মানে কৰিলে তাৰমানে এতিয়া মই যোনটো দিম সেইটো তাৰমানে গেৰাণ্টি 100% গেৰাণ্টি তাৰমানে আমাৰ ফ্ৰিজ দি আছে ফ্ৰিজটো তাৰমানে দোকানতো পায় আজিকালি ঘৰতো মানুহৰ বহুতৰে আছে দুখীয়া মানুহে কিনিব নোৱাৰে আৰু তাৰমানে এই ফ্ৰিজৰ ভিতৰত তাৰমানে 3 ঘণ্টা সময় থাকিলে তাৰমানে ভাল হ'ব ফ্ৰিজ 100% গেৰাণ্টি আৰু
হয় এখেতে আপোনালোকক জ্বৰৰ বিধান দিছে আপোনালোকে জ্বৰ উঠিলে এটা কাম কৰিব পাৰিব ফ্ৰিজ আজিকালি ভাড়াতো পায় ঘৰে ঘৰে তো ভাড়াত ল'ব ফ্ৰিজ এটা বা আপোনালোকে আইচক্ৰীমৰ দোকানত ডাঙৰ ফ্ৰিজ থাকে তাতে 3 ঘণ্টা সময় 3 ঘণ্টা সময় তাতে সোমাই ৰাখিলে হ'ল সোমাই ৰাখিলে আপোনাৰ জ্বৰ ক্লিয়াৰ পাচ্ছা ভাই পাঠা না কিয়া বাদি কাণ ফালি যাব চলো কাণ ফালি যাব ষ্টুডিঅ'ৰ গন্ধ ঠেক না আসবে এই নহয় এনা কিয়া আনা কোতে খেতো আপনি কয় দেই মোৰ সন্মান যাবতো নাই নহয় কালি মই ফুলাৰি গৈছিলো তো বয়ানা পো তো এটা আমি আৰু ফোন কল আমি ফোন কলটো তুলিও হেল্ল' আপুনি ক'ৰ পৰা কৈছে আমাক জনাব আপোনাৰ নামটো জনাব আৰু সমস্যা জনাব হেল্ল' আচ্ছা ভাঙাৰ চকত পাৰ হ'ল হেৰি চন্দ্ৰগ্ৰহণ কেনে লাগব নো চন্দ্ৰগ্ৰহণ কেনে লাগব কান্তলা ভাবিছা নেকি এৰি কি বুলি ভাবিছা আৰু চন্দ্ৰগ্ৰহণ দেখি কি বহিছো তে ষ্টুডিঅ'টো হে তো কান এই কাকুলি ঐ চন্দ্ৰগ্ৰহণৰ কথা মন কৰিছে কি তই চন্দ্ৰগ্ৰহণ কেনে লাগব মই কি জানো আই চন্দ্ৰমোহন চন্দ্ৰগ্ৰহণ চন্দ্ৰগ্ৰহণ মই চন্দ্ৰমোহন বুলি ভাবিছো যাব বেয়া নাপাব কেনে চন্দ্ৰগ্ৰহণ হ'ব মই কি জানো সেইটো এতিয়া আমি বেমাৰৰ ঔষধ দি আছো সেইটো হৈ গৈছে আৰু এটা ফোন কল আমি লৈছো হেল্ল' ডাঙৰীয়া আপুনি ক'ৰ পৰা কৈছে আৰু জনাব অভদ্ৰামী নকৰিলে আমি নিজে ভাল পাম জনাব আপুনি টিভিৰ চাউণ্ডটো কমাই ল'ব একদম ৰন্ধনে আছে টিভিৰ চাউণ্ডটো কমাই ল'ব ডাঙৰীয়া हेलो नमस्ते मेरा नाम तो गैस्ट्रिक है गैस्ट्रिक जोरा गैस्ट्रिक है নিশ্চয় আমি বিধান দি আছো তেখেতে গেষ্ট্ৰিকৰ বিধান দিছে গেষ্ট্ৰিক গেষ্টিক আপোনাক মই কি ক'ম আৰু গেষ্টিক তাৰ মানে এদিন বহুতৰে হেৰি পায় হয় আপুনি এটা কাম কৰিব হেৰি যে আছে এই কি বুলি কয় আপোনাৰ এই ফুচকাৰ ফুচকাৰটো খাব লাগে খা ফুচকাৰটো খালে ভাল হ'ব আৰু কিবা বিধান আৰু কিবা বিধান মানে আপোনাক মই কি বুলি ক'ম এইটো আছিল নামটো বা কি আৰু আছিল কিবা এটা চুনৰ নে কি চূণ তাৰমানে চূণটো তাৰমানে বাল্টিঙত তাৰমানে 5 কেজি চূণ ভিজাই কিনে এতিয়া বস্তুটো ভক উঠিব সেই ভক উঠিলে চাব লাগিব চাই কিনে তাৰে পানীটো সেই বাল্টিং পানী 3 বাৰ খাব লাগিব দিনটো 3 বাৰ আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে ফুচকাৰ গম পায় ফুচকাৰো খাব পাৰে আৰু ফুচকাৰতকে ভাল এটা আছে আপোনালোকৰ জনম গেষ্ট্ৰিক একদম গুচি যাব জনমৰ কাৰণে গুচি যাব আপোনালোকে চূণ হাৰ্ডৱেৰ দোকানতো পাব কমত পাই চূণ বা আপোনালোকে বেলেগ দোকানতো পাব চূণ 5 কিলো আপোনালোকে এটা বাল্টিঙত জবৰি থৈ যেতিয়া তাৰমানে ভকে উতাল আহিব চূণটো যেতিয়া ভকে উতাল আহিব উতাল অহাৰ পিছত সেই চূণখিনি আপোনালোকে 3 বাৰ খাওক আপোনালোকৰ গেষ্ট্ৰিক একদম গুচি যাব চাফা হৈ যাব ঠিক আছে এতিয়া আমি অলপমান বিৰতি লৈ লৈছো মানে এডভাৰটাইজ লৈ লৈছো এডভাৰটাইজৰ পিছত পুনৰ আহিছো চাই থাকিব আমাৰ অনুষ্ঠান আচাৰ্য মাইকেল পাঠক হ'ব দে কি বকিছিলা আৰু পাণ্ডাই দিয়া এই মই কিয় পাতি পাণ্ডাই দিয়া এই নহয় তাৰ মানে পইচা গল চিন্তা মোৰটো ন কালি তাৰ মানে মাই ফুলাৰি বনালা ফুলাৰি খালো খাই তাৰ মানে গেছটো ট্ৰাবল হৈ গৈছিল পাণ্ডাই দিয়া কাণ ফালি যাব চৰে এই আকৌ দুটা গেছি কি আকৌ নাই চন বলে এতিয়া কি আহিব বেৰজা বেৰছি বুটো খালো না কালি বুট ভাজিছিল মাই খাবি মেকা আছিল আকৌ কালি বেচা নেগাল দোকান গড়ালৰ পৰা খাবি আৰু ষ্টুডিঅ' দেব পাই কাণ ফালি যাব চৰে এই বেছি কথা নহয় দেৰ বাটি মনে থাক মাৰা মাৰি লাগব কিন্তু আচলকে মাৰা মাৰি লাগব আৰু বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান আচাৰ্য মাইকেল পাঠকলৈ আৰু আমি পুনে এটা ফোন কল লৈ লৈছো ডাঙৰীয়া আপোনাৰ সমস্যা জনাব বেছি পালাং বুলুংকে আপুনি বৈক পেলেংকে ডাইৰেক্ট আপোনাৰ সমস্যাটো ক'ব আমি নিশ্চয় সমাধান দি আছো নমস্কাৰ হয় মোৰ মানে ডায়েবেটিছ হৈছে মোৰ ডায়েবেটিছ হৈ মানে মই একেবাৰে থাকিব পৰা নাই 800 ডায়েবেটিছ মোৰ হয় তেখেতে মানে কৈছে ডায়েবেটিছ মানে 800,000 ইনকে পাৰ কৰিম যায় বাপ্পা ডায়েবেটিছৰ সমাধান এই মানুহৰ তাৰ মানে বস্তুটো থাকলে 100 বা 300 থাকে আৰু নৰ্মেল 800 হৈছে ধেমালি নহয় সমাধান দিয়ে আপুনি কি খাই আছিল কি খাই খাইছিল তেখেতে সমাধান দি মই দি আছো আপুনি ৰাতিপুৱা শুই উঠিয়ে একদম খালি ডাঙৰীয়া আপুনি লিখি ল'ব মই কৈ থাকিম লিখি ল'ব ৰাতিপুৱা শুই উঠিয়ে একদম একেবাৰে মানে উঠি আহি মুখ চুখ ধুই ভালকে চকুত পানী চানি মাৰি একদম পুৰা আহি আপুনিতো চাহ দিবই চাহ দিলে চাহত আপুনি চেনি দি আপুনি 250 গ্ৰাম দিব লাগিব খালি পেটত হয় 250 গ্ৰাম চেনি দি আৰু মিঠাই তাৰ মানে একে বহাই আপুনি 5টা মিঠাই খাই দিলি আপোনাৰ চাফা হৈ যাব কেইটাইম খাব লাগিব 3 টাইম খাব লাগিব তুমি ক'ব পাৰিছ অক্সৰি দিবই নাপাব 3 টাইম খাব লাগিব আৰু কেইদিন পিছত ভাল হ'ব তো এইটো এমাহ পিছত একদম লগ হৈ আছে হৈ উঠিব একদম আইঠা কলান একদম ক'বাই নাইকি মই এখেতে জনাইছে আপুনি এটা মই সহজভাৱে বুজি দিছো আপোনালোকে শুনি ল'ব
মানে 1 কাপ চাহত ৰাতিপুৱা খালী পেটত 1 কাপ চাহত 250 গ্ৰাম চেনি আৰু একে বহাই 5টা মিঠাই 5টা মিনিট লিখি ল'ব 250 গ্ৰাম চেনি আৰু একে বহাই 5টা মিঠাই 3 টাইম খাই দিব আপোনাৰ ডায়াবেটিছ ক্লিয়াৰ ক্লিয়াৰ ডায়াবেটিছ ক্লিয়াৰ আৰু এক মাহ ভিতৰত আপোনালোকে একদম আইঠা কলা নৈত একদম একদম তজবুজি আৰু একদম তজবজি একদম চিকনা হইতো তো এতিয়া আমি আৰু বেলেগ সমাধান বিচাৰিম আমাৰ SMS যোগে এটা আমাৰ কৈছে মানে আমাৰ SMS কৈছে মানে আমাৰ হাগা আগা মানে হাগা পুৰা 27 বাৰ গেল বাপৰে বাপ 27 বাৰ 27 বাৰ পায়খানা দৰ্জা খুলি থৈ দি একদম কাৰণে ছপা দিন ছপা ৰাতি খুলি থৈ দিছে 27 বাৰ গেল সমাধান দিছে আপোনাৰ কাৰণে সমাধান মই একে ভুকে ভাল কৰি দিম কৈ দিয়ক একদম আইঠা কল দিছে আইঠা একদম ভীমকল বুলি কয় হয় ফিমাইছা ভীমাইঠা আপুনি একদম একে বহাই দুই কিনে খাই একদম খাই দিব লাগিব একদম ছবা মানৰে ঠেক খাই দিব লাগিব একদম চাফা হৈ যাব টেনশ্যনে নাই ও আপোনালোকে ভীমাইছা আপোনালোকে চকুতে সংগ্ৰহ কৰক হাগা আখিনি কৈছো মই ভীমাইছা আপোনালোকে একে বহাই 3-4 খাই একদম ঠেক ঠাই গিলি দিয়ক আপোনাৰ একদম লিক বাতি যাব ক্লিয়াৰ ক্লিয়াৰ একদম একদম টেনশ্যনে নাই তো আমি এতিয়া বেছি দেৰি নকৰা আজি অনুষ্ঠান আমি শেষ কৰিম ইমানতে তো অনুষ্ঠানটো চাই যদি ভাল পালা তো ঠিকে আছে আৰু আমি এসছো ধন্যবাদ জয় আই অসম সদায় চাই ৰাখিব আলেগুলি নিউজ যা কি বহিছা ও কি লাগে তো এতিয়া পইচাটো 100 দাঁত ছিঙি যাব 32 কি মানুহে পুৱা কথা গা ভাই পইচা লাগে পুৱাটো আপুনি মোক এই মান সময় কি কৰিব ৰাখলা মইতো এটা কাম হৈ গেলা মই চলি ৰাখিছ নিবা পইচা নাই চলি আহিছ না আপুনি মোক কিয় মাছি থাকে কাণ ফালি যাব পুৱা আহিবি পুৱাই কয় পুৱাই মই আহিমতো পুৱা আহিবি বাৰীত দবলাটোত কঁকাল গাই পেলাই বাৰু শুন এটা মাইকেল পাঠাক বুলি বহি ৰাখছো চালা মোৰ নাম আছে যি এই উন্ডে যাবি বহি ৰাখছি মোক এই শুনে তাতে কাণ্টাৰত দিব 20 টকা এটা লৈ যাবি চাহ খাই যাবি কি 20 টাকা পুৱাই তো কঁকাল গাবে নহয় নহয় আপুনি কি ক'লা মোক নহয় বুজিনে বুজিনে নহয় বুজিনে মোক হেলা কৰে আপোনাৰ বুজিনে এই পুৱাই বাটৰ বেৰাখনো দিবা লাগিব সেই বাৰীত দবলা গাই লাগিব এটা পাইছে এই কেমেৰা বন্ধ কৰ পইচা লাগে কেমেৰা বন্ধ কৰ হাই ফ্ৰেণ্ডছ হাই আপোনালোকে চাই আছে কাটি নলবাৰী জেষ্টাৰ আৰু আজি এটা বেলেগ টাইপৰ ভিডিঅ' বনালোঁ মাইকেল আৰু মই তো বাকীকেইটা মেম্বাৰ অলপ বিজি আছে ব্যক্তিগত কামত তো ভিডিঅ' বনাব পৰা নাই আৰু আমি তো ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সেইটোতো জানে ছাবস্ক্ৰাইবটো কৰি ল'ব লগো আহি আছে ছাবস্ক্ৰাইব কৰি ল'ব আগতো আপোনালোকে আমাক ভাল ৰেছপঞ্চ দিছে আগৰ ভিডিঅ'কেইটাত তো এইটো ভিডিঅ' পুৰা শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ঘণ্টা বটনটো আৰু টিপি দিব ঘণ্টা বটনটো টিপি দিব তো আজিলৈ বাই বাই টাটা